আমি লক্ষ্য কৰিছোঁ যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ৰহা সংহত শিশু উন্নয়ন প্ৰকল্প নগাঁও জিলাৰ আৰু ইয়াতে লক্ষ্য কৰিছোঁ যে পোষণ পাখুৱাৰা এই কাৰ্যসূচী এক ধাৰাবাহিকভাৱে 20 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে 1 এপ্ৰিললৈকে চলি আছে। আজি আমি আছোঁ 29 মাৰ্চ আৰু আমি ইয়াতে বিভিন্ন ধৰণৰ আমি লক্ষ্য কৰিছোঁ যে বন্ধাকবি ফ্ৰেঞ্চবিনকে ধৰি পেলাই কলডিল বিট অমিতা পানীলাও তিয়ঁহ এইবোৰ আমি পাচলি দেখিছোঁ। তাৰ কাষত আমি যথেষ্ট পৰিমাণৰ উৎকৃষ্ট মানে অসমীয়া পৰম্পৰাগত আমি শাক দেখিছোঁ। পালেং মানিমুনি পানীলাও আগ মলীয়া ভেদাইলতা মচন্দৰী কচু ছজিনা নৰসিংহকে ধৰি বিভিন্ন ধৰণৰ আপোনালোকে দেখিবলৈ পাইছে। আৰু আমি লক্ষ্য কৰিছোঁ ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ আহাৰ প্ৰকৰণ তৰমুজ দালি ভেদাইলতা ইয়াতে আমি লক্ষ্য কৰিছোঁ ছজিনা আৰু ছজিনা পাত এনে চুজি হালোৱা এনেকৈ পচলা তৰকাৰী আমি বিভিন্ন দেখিবলৈ পাইছোঁ। আৰু কিন্তু মই জানিব খুজিছোঁ এগৰাকী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ পৰা যে এই বস্তুখিনি আমি নতুনকৈ দেখিছোঁ। আমাৰ অসমত সচৰাচৰ উৎপাদন হয়নে নহয় আমি তাকো নাজানো। মাহজাতীয় এই বিষয়ে আপুনি অকণমান কওকচোন। এইকেইটা হ'ল আপোনাৰ নতুনকৈ আমাৰ মোদী চৰকাৰে মানে অসমলৈ আনিব বিচাৰিছে। আমাৰ অসমৰ বাহিৰত বৰ্তমানে এইটো বহুত পৰিমাণে প্ৰচাৰ হৈ আছে। ইয়াৰ পৰা মানে কি হয় বহু পৰিমাণে প্ৰটিন ভিটামিন আইৰণ ফলিক এচিড মানে বহুত ধৰণৰ ইয়াত আমি বাজাৰা মিলেট দেখিছোঁ। জোৱাৰ মিলেট বুলি লিখা আছে, চুডৰ মিলেট বুলি আছে, বাণীৱাদ মিলেট লিটিল মিলেট ৰাগী মিলেট ৰাগী মিলেট ফুডু মিলেট আৰু এইবিলাক যদি আপোনাৰ ডেইলি যদি খাদ্যত যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে ইয়াৰ পৰা মানে এইখিনিয়ে বহুত ৰোগ প্ৰতিৰোধক কৰে। আজিকালি যেনেকৈ আমাৰ চুগাৰটো বেছি হৈছে, হাৰ্টৰ প্ৰব্লেম বেছি হৈছে, সেই ৰোগ প্ৰতিৰোধকো এইটো বহু পৰিমাণে মানে উপকৃত হৈছে। সেইকাৰণে আমাৰ ভাৰত চৰকাৰ মোদী চৰকাৰে আমাৰ অসমতো এই উৎপাদনৰ কাৰণে ব্যৱস্থা কৰিছে। আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহ অতি সোনকালে মানে যোগান ধৰিব, ইয়াৰ বীজ যোগান ধৰিব আৰু আপোনালোকে এইটো কৃষকসকললৈ বা মানে আগবঢ়াব পাৰিব। ইয়াতে উৎপাদনো হ'ব পাৰে আৰু লগতে তাক ব্যৱহাৰ কৰি আমাৰ মহিলাসকল স্বাস্থ্যৱান হ'ব পাৰিব আৰু তাৰ লগতে শিশুসকলকো তেওঁলোকে আগবঢ়াই দিব পাৰিব। আজি শিশু কাইলৈ দেশৰ নাগৰিক যেনেকৈ তেওঁলোকক এতিয়াৰ পৰাই সুস্থ আৰু সবল কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ তথা ভাৰত চৰকাৰে যি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ই এক গুৰুত্বপূৰ্ণ কথা। আৰু দেখা গৈছে যে আমাৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলে কেৱল ল'ৰা ছোৱালী কেৱল পঢ়োৱা বা চৰকাৰী যি বুট মাহকে আদি কৰি চাউল দাইলকে দিয়া কামটোৱেই নকৰে, এক খুব সচেতনভাৱে এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীয়ে উত্তৰ পেটবৰহা বকুলতল টিঙনামঘৰৰ কাষতে থকা পুথিভঁৰালত চলি আছে। এইটো ঘাঁহি গাঁও পঞ্চায়তৰ কেই নং ৱাৰ্ড বুলি আমি জানিব পাৰোঁ। 5 আৰু 6 নং ৱাৰ্ডৰ অন্তৰ্গত কেইটা অংগনবাড়ী কেন্দ্ৰ আছে? 5টা অংগনবাড়ী কি নাম কি কেইটা কি ক'লে? উত্তৰ পেটবঢ়া 1 নং, পেটবঢ়া উত্তৰ 2, উত্তৰ পেটবঢ়া পশ্চিম খণ্ড, উত্তৰ পেটবঢ়া পথাৰ খণ্ড, উত্তৰ পেটবঢ়া ভেটেনেৰী খণ্ড আমি জড়িত হৈ পেলাই একেলগে পাওঁ। এক সুন্দৰ অনুষ্ঠান আৰু আমি লক্ষ্য কৰিছোঁ ইয়াত বিভিন্ন মহিলাসকল আহি পেলাই ইতিমধ্যে উপস্থিত হৈছে। শিশুসকলক লৈও কিছু মহিলা আহিছে আৰু কিছু অন্য মহিলাও আহিছে যিসকল গৰ্ভৱতী মহিলা হ'ব পাৰে আৰু এওঁলোকে ইতিমধ্যে আহি ইয়াতে অংশগ্ৰহণ কৰিছেহি। এক সজাগতামূলক এই কাৰ্যসূচী পোষণ পাখুৱাৰা আৰু এই কাৰ্যসূচীটো ইতিমধ্যে চলি আছে আপোনালোকে দেখিবলৈ পাইছে। আৰু এইটো অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে সম্পন্ন কৰা হৈছে, যিটো 20 মাৰ্চৰ পৰা চলি আছে আৰু যিটো 1 এপ্ৰিলত শেষ হ'ব। আজি 29 মাৰ্চ, আজিৰ তাৰিখত ঘাঁহি গাঁও পঞ্চায়তত এই কাৰ্যসূচী চলি আছে।